কবিতাৰ শিৰোনাম দুখ আৰু অপৰাধ। কবি পৱননীল কাশ্যপ, আবৃত্তিকাৰ অমৃত ৰাজ। তুমি এৰি থৈ যোৱা বাটত এতিয়া দুখৰ বৰষুণ। কবিতাৰ ভাষাৰে যদি মনত পেলাও, অশ্লীল হৈ পৰিব পাৰে প্ৰতিশ্ৰুতিবোৰ, হৃদয়ৰ ভাষাবোৰ, জোনাকবোৰ, ইত্যাদি ইত্যাদি। তুমিয়ে কোৱাচোন, তোমাৰ হৃদয়ৰ কোনডাল ধমনীত প্ৰৱেশ কৰিলে ভাল পোৱাবোৰ নতুনকৈ আৰম্ভ হ'ব? হেঁপাহৰ কিমান বীজ সিঁচিলে ভাল পোৱাবোৰ বিশ্বাসলৈ পৰিণত হ'ব? মাথো এডাল শাকো গঢ়িছিলো ভাল পোৱাবোৰ জোৰা লগাবলৈ। হয়তো নেদেখাজনেও নাজানে তোমাৰ ভাল পোৱাৰ ৰং কি। তোমাৰ স্মৃতিৰে এখন সুখৰ দেৱাল সাজিছিলো, কিন্তু কি কৰি ঠেং ভঙা দুখে চুচৰি চুচৰি কুটি কুটি খহাই দিলে মোৰ সুখৰ দেৱাল। এতিয়া মই টোপনিহীন হৈ পৰিছো। মোৰ হেঁপাহৰ ৰংবোৰক তুমি যেনেকৈ এদিন হৰণ কৰিছিলা, ঠিক তেনেকৈ ময়ো এদিন হৰণ কৰিম তোমাৰ হেঁপাহৰ স্মৃতিবোৰ। মই তোমাক আমনি কৰিম তেতিয়ালৈকে যেতিয়ালৈকে তুমি পঠিয়াই নিদিয়া সূৰ্যৰ সকলো পোহৰ, সন্ধিয়া আকাশৰ তৰাৰ তীৰবিৰণী, হেৰুৱা গানৰ সুৰ, ঠিক তেতিয়ালৈকে। এতিয়া দুখ আৰু অপৰাধ বোধৰ কাহিনীৰে পাৰ কৰিছো বিয়লিৰ নিৰহ সময়। ফাগুনৰ মধুৰ বাঁহী বাজিছিল তাহাৰ